নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকসকলে ভালে কুশলে আছে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইলখন আৰু টাইটেলখন চাই নিশ্চয় অলপ হ'লেও অনুমান কৰিব পাৰিছে যে এটা কেনেকুৱা ধৰণৰ ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে। আগতে ভিডিঅ' বনাইছিলোঁ আপোনালোকে যে ইউটিউব চেনেল এটা কেনেকৈ বনাব লাগে, ঠিক আছে। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম, সেই চেনেলটোত আপোনালোকে কেনেকুৱা ধৰণৰ ছেটিংছবিলাক অন কৰাৰ পিছত আপোনালোকৰ চেনেলটো সোনকালে গ্ৰ' হ'ব আৰু ভিডিঅ'বিলাক সোনকালে ভাইৰেল হ'ব। আৰু যদি আপোনালোকে সেই ছেটিংছবিলাক অন নকৰে, তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ' কেতিয়াও ভাইৰেল নহয়। আপোনালোকে যিমান কষ্ট নকৰক, যিমান মেহনত নকৰক, আপোনালোকে যিমান হাৰ্ডৱৰ্ক নকৰক, যিমান চেষ্টা নকৰক, আপোনাৰ ভিডিঅ' কেতিয়াও ভাইৰেল নহয় আৰু আপোনাৰ চেনেলটো সোনকালে গ্ৰ' নহয়, ঠিক আছে। সোনকালে গ্ৰ' নহয় মানে আপোনালোকৰ চেনেলটো গ্ৰ'ই নহয় যদিহে আপোনালোকে সেই ছেটিংছবিলাক অন নকৰে, ঠিক আছে। তো ভিডিঅ'টো মন দি চাব। আৰু সেই ছেটিংছবিলাক কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, আপোনালোকৰ যিটো ইউটিউব প্লেটফৰ্ম আছে সেই ইউটিউব প্লেটফৰ্মটো প্ৰথমতে অন কৰি লওক। মই মোবাইলৰ স্ক্ৰীন ৰেকৰ্ডিঙত আপোনালোকক বুজাই দি আছোঁ। এয়া চাওক, মই আপোনালোকৰ সন্মুখত মোৰ স্ক্ৰীন ৰেকৰ্ডিংটো লগাই দিছোঁ। এতিয়া আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো ইউটিউব প্লেটফৰ্ম আছে সেই ইউটিউব প্লেটফৰ্মটো আপোনালোকে অন কৰি লওক জাষ্ট। তো এতিয়া চাওক, এইটো মই ইউটিউব প্লেটফৰ্মটো অন কৰি লৈছোঁ। ইউটিউব প্লেটফৰ্মটো অন কৰাৰ পিছত আপোনালোকে চাব, ইয়াতে দেখা পাব তলত আপোনালোকৰ ইমেইলৰ লগতো দেখা পাব। আপোনালোকে যিটো ইমেইল ক্ৰিয়েট কৰিছে নতুনকৈ ইউটিউব চেনেল খুলিম বুলি, সেই ইমেইলৰ লগতো ইয়াতে আপোনালোকে দেখা পাব। তো তাত আপোনালোকে ক্লিক কৰি দিয়ক। তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব ভিউ চেনেল বুলি আছে, সেই ভিউ চেনেলত আপোনালোকে ক্লিক কৰি দিয়ক। ভিউ চেনেলত যেতিয়া আপোনালোকে ক্লিক কৰিব, তেতিয়া আপোনালোকৰ ইয়াতে দেখা পাব এটা এডিট চেনেল বুলি আছে, এটা এনালিটিক্স বুলি আছে, ঠিক আছে। তো আপোনালোকে চেনেলটো এডিট কৰক প্ৰথমতে ইউটিউবত। তো আপোনালোকে এডিট চেনেলত ক্লিক কৰি দিয়ক। এডিট চেনেলত যেতিয়া ক্লিক কৰি দিব, তেতিয়া আপোনালোক এনেকুৱা এখন ইণ্টাৰফেচত লৈ যাব, য'ত আপোনালোকে চাওক ইয়াতে আপোনালোকৰ এইটো আছে আপোনাৰ চেনেলৰ বেনাৰ, ইয়াতে আছে আপোনাৰ চেনেলৰ লগো, যিটো আমি হোৱাটছএপ ফেচবুকত প্ৰফাইল বুলি কওঁ, সেইটো আপোনাৰ আছে ইয়াতে। সেই দুটা বস্তু থকাৰ উপৰি আপোনালোকৰ তলত চাব, ইয়াতে আপোনালোকৰ চেনেলৰ নেম দিব দিছে। ইয়াতে চেনেলৰ নেমটো দিয়ক। আপোনালোকে বহুতে ভুল কৰে, আপোনালোকে নিজৰ নামটো দি থৈ দিয়ে। সেইটো আপোনালোকৰ নিজৰ নামটো দিব দিয়া নাই, আপোনালোকে চেনেলত যিটো নাম ৰাখিব সেই চেনেলৰ নেমটো ইয়াতে বহাই দিয়ক, ঠিক আছে। নেক্সট আপোনালোকৰ ইয়াতে হেণ্ডেল দিয়া আছে, চেনেলৰ হেণ্ডেলটো কি হয় আচলতে, এইটো বুজাব গ'লে এটা ভিডিঅ' টপিক আহি যাব, গতিকে মই এইটো বেছি নকওঁ। চেনেলৰ হেণ্ডেলটো এটা কাৰণত আপোনালোকক লাগিব, যেতিয়া আপোনালোকৰ চেনেলটো মনিটাইজেশ্যন কৰিব, তেতিয়া আপোনালোকৰ চেনেলৰ হেণ্ডেলটো বিচাৰিব গুগল এলগৰিথমে, ঠিক আছে, ইউটিউব এলগৰিথমে বা গুগলে। তো সেইকাৰণে আপোনাৰ চেনেল হেণ্ডেলটো আপুনি নিজেও বনাব পাৰে, আৰু ইয়াতে আপোনাৰ ইমেইলটো ক্ৰিয়েট কৰাৰ পিছত যেতিয়া আপোনালোকে চেনেল বনাব, হেণ্ডেলটো অট'মেটিকলি বহোৱা যায়। কিন্তু কিছুমান হেণ্ডেল ইউটিউব যেতিয়া মনিটাইজেশ্যন কৰে, কিছুমান হেণ্ডেল আপোনাৰ কাম নকৰে। সেইকাৰণে আপুনি নিজে যি ভাল লাগে সেই হেণ্ডেল এটা বনাই কিনে ইয়াতে বহাই দিয়ক, ঠিক আছে। হেণ্ডেলটো বহুত এটা ইম্পৰ্টেণ্ট বস্তু হয়, চেনেলৰ হেণ্ডেল। যিটো চেনেলৰ হেণ্ডেল নাথাকে সেই চেনেলটো কেতিয়াও মনিটাইজেশ্যন অন নহয়, আপোনালোকে মনত ৰাখিলে হ'ল জাষ্ট কথাটো। তো নেক্সট আছে আপোনালোকৰ চেনেলৰ লিংক আছে ইয়াতে। আপোনালোকে চেনেলটো যদি কাৰোবাক চেণ্ড কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই লিংকটো চেণ্ড কৰিলে আপোনালোকৰ চেনেলটো সহজতে পাই যাব। আৰু নেক্সট দিছে আপোনালোকৰ চেনেলৰ ডেছক্ৰিপশ্যন। তলত চাওক, এয়া চেনেলৰ ডেছক্ৰিপশ্যন। চেনেলৰ ডেছক্ৰিপশ্যনত আপোনালোকে কি ভৰাব, আপোনালোকে নমস্কাৰ দিলে, আপোনালোকে সকলোকে আদৰণি জনালে, আপোনালোকৰ চেনেলত স্বাগতম জনালে সকলোকে, আপোনালোকৰ বিষয়ে অলপ লিখিলে, আপোনালোকৰ ভিডিঅ' কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব আপোনালোকে ইয়াতে অকণমান ক'লে অডিয়েঞ্চখিনিক। যিসকলে ইণ্টাৰেষ্টেড আপোনালোকৰ ডেছক্ৰিপশ্যনটো পঢ়ি চাব, যদি ভাল লাগে আপোনালোকক কপি কৰিব, বা ভাল লাগে কিছুমানে ছাবস্ক্ৰাইবো কৰি দিয়ে ডেছক্ৰিপশ্যনটো, যদি আপোনাৰ পঢ়ি ভাল লাগে। তো সেনেকুৱা ধৰণৰ কিছুমান কথা লিখি দিয়ক ডেছক্ৰিপশ্যনত, ঠিক আছে। তো এই কামখিনি কৰাৰ পিছত আপোনালোকে ছেভৰ অপশ্যনত ক্লিক কৰি দি কেনে আপোনালোকে ইয়াতে ছেভ কৰি দিয়ে, আপোনালোকে ইউটিউব প্লেটফৰ্মৰ কামখিনি কমপ্লিট কৰি ল'লে, ঠিক আছে। এতিয়া আপোনালোকৰ কিছুমান মেইন ছেটিংছ আছে, যিবিলাক অন কৰাৰ পিছতে আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰিব, বা চেনেলটো মনিটাইজেশ্যনৰ কাৰণে পঠাব পাৰিব। যেতিয়া আপোনালোকে মনিটাইজেশ্যনৰ ক্ৰাইটেৰিয়াবিলাক ফিল কৰি কিনে আপোনালোকে মনিটাইজেশ্যনত পঠাব, তেতিয়া আপোনালোকৰ প্ৰব্লেম আহি যাব যদিহে আপুনি সেই ছেটিংছবিলাক অন নকৰে। তো বন্ধুসকল চাওক, সেই ছেটিংছবিলাক আপোনালোকে অন কৰাৰ কাৰণে আপোনালোকে ডাইৰেক্ট আপোনালোকে কি কৰক, আপোনালোকৰ মোবাইলত যিটো ক্ৰম আছে সেই ক্ৰমটো আপোনালোকে অন কৰি লওক। এয়া চাওক, মই ক্ৰমটো অন কৰি আপোনালোকক দেখাই দিছোঁ। ইয়াতে চাৰ্চ কৰক আপোনালোকে ক্ৰমত YT ষ্টুডিঅ' বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে তলত দেখা পাব, এইটো দেখা পাব তলত চাইন ইন কৰে। এই চাইন ইন কৰাত আপোনালোকে ক্লিক কৰি দিয়ক। যেতিয়া আপোনালোকে চাইন ইনত ক্লিক কৰিব, তেতিয়া চাব আপোনালোকে আপোনালোকৰ চেনেলৰ ডেছবৰ্ড সম্পূৰ্ণ যিটো ছেটিংছবিলাক থাকে, য'ত
গোটেইখিনি সেটিংস আপোনালোকে সেই বস্তুটো অন হৈ যাব ঠিক আছে তো এতিয়া চাওক ইয়াতে মই সাইন ইন কৰাত ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো চেনেলৰ ড্যাশবোৰ্ড আছে সেই চেনেলৰ ড্যাশবোৰ্ডটো ইয়াতে ধুনীয়াকৈ ওপেন হৈ গৈছে আপোনালোকে দেখিছে ওপেন হৈ গৈছে তো এতিয়া কি কৰিব আপোনালোকে জাস্ট আপোনালোকৰ যেটো মোবাইলৰ লেফট সাইড আছে সেই লেফট সাইডৰ একেবাৰে তলত চাব এটা সেটিংসৰ লোগো দেখা পাব আপোনালোকে এইটো সেটিংসৰ লোগো সৰুকৈ আছে সেই সেটিংসৰ লোগোটোত আপোনালোকে এবাৰ ক্লিক কৰি দিয়ক তো এতিয়া মই সেই সেটিংসৰ লোগোটোত আপোনালোকৰ সন্মুখত ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব আপোনালোকৰ ইয়াতে বহুত কেইটা বস্তু দিছে ইয়াতে এই বস্তুকেইটা হৈছে আপোনালোকৰ ইউটিউব চেনেলৰ মেইন কৰিবলগীয়া সেটিংস ইয়াতে বহুতখিনি বস্তু আছে আপোনালোকক মই এটা এটাকৈ বুজাই দিম স্টেপ বাই স্টেপ আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব স্ক্ৰিপ্ট কৰিলে আপোনালোকে বুজি নাপাব বুজি নাপাই কিনে আপোনালোকে যদি কাম কৰে তেতিয়াহ'লে আপোনালোকৰে লছ হ'ব মোৰ একো লাভ লছ নহয় ঠিক আছে বন্ধুসকল তো আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যদি কিবা শিকিব ইচ্ছা আছে তেতিয়াহ'লে ভিডিঅ'বিলাক স্কিপ কৰি নাচাব আপোনালোকে ধুনীয়াকৈ চাওক মন দিয়ক শিকক শিকি পেলাই আপোনালোকে কামটো কৰক তেতিয়া আপোনালোকে সোনকালে গ্ৰ' কৰিব পাৰিব সোনকালে আপোনাৰ ভিডিঅ'বিলাক ভাইৰেল হ'ব ঠিক আছে তো যদি আপোনালোকে নাজানি কিনে কাম কৰি থাকে এনে গৰুৰ নিচিনা মেহনত কৰে গাধাৰ নিচিনা মেহনত কৰে একোৱে নাপাব আপোনালোকে ফল সেইকাৰণে বাৰ বাৰ ৰিকুৱেষ্ট কৰি কৈছোঁ আপোনালোকে প্ৰথমতে শিকক প্ৰথমতে চাই কেনে আপোনালোকে শিকক শিকি পেলাই আপোনালোকে কামটো কৰক তেতিয়া আপোনালোকৰ সোনকালে গ্ৰ' হোৱাৰ চান্সটো বাঢ়ি যাব ঠিক আছে তো এতিয়া মই সম্পূৰ্ণ সেটিংসবিলাক দেখাই দি আছোঁ আপোনালোকক এটাকৈ এটা তো ইয়াতে জেনেৰেলত দেখাই দিছে আমাক আপোনালোকৰ যিবিলাক কাৰেন্সি থাকিব সেইবিলাক কেনেকৈ শ্ব' কৰিব আপোনালোকে US ডলাৰত শ্ব' কৰিব বিচাৰে নে ইণ্ডিয়ান ৰুপিছত শ্ব' কৰিব বিচাৰে আপোনালোকৰ নিজৰ মৰ্জি আৰু এইটো বাৰু USD একে সেম থাকক এইটো আমি চেঞ্জ নকৰোঁ ইয়াতে চেনেলত ক্লিক কৰি দিলোঁ আমি চেনেলত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাব ইয়াতে মই জুম কৰি দেখাই দিছোঁ অলপমান এইটো চাওক বেজিক ইনফৰমেশ্যনত দিয়া আছে আমাক কাউন্ট্ৰি অফ ৰেচিডেন্স মানে আপুনি কোনখন দেশৰ বাসিন্দা হয় তো আপুনি ইণ্ডিয়া বুলি সিলেক্ট কৰি দিয়ক যদি ইণ্ডিয়াৰ হয় তো আপুনি চাওক তাত তলত লিখা আছে কিৱৰ্ডছটো হ'ল আপোনাৰ চেনেলৰ কিৱৰ্ডছ যিখিনি মানুহে আপোনাক সাৰ্চ কৰিব কি বুলি সাৰ্চ কৰিব আপোনালোকৰ চেনেলটোৰ নাম কি এই কিৱৰ্ডছত আপোনালোকৰ চেনেলৰ নামটো ভৰাই দিয়ক এনেকুৱাকৈ ভৰাওক যে মানুহে কিছুমানে ভুলকৈ সাৰ্চ কৰিলেও যাতে আপোনালোকৰ চেনেলটো হে যায় হেনেকুৱাকৈ ইয়াতে ভৰাই দিয়ক আপোনালোকে ভৰাই দিব আপোনালোকৰ ধৰিলো ক্ৰিয়েটৰ আসাম আপোনালোকৰ চেনেলৰ নাম হৈছে ক্ৰিয়েটৰ আসাম মই সাপোজ উদাহৰণ দিছোঁ ক্ৰিয়েটৰ আসাম লিখি আপোনালোকে এণ্টাৰ মাৰি দিয়ক এবাৰ হৈ গ'ল আসাম ক্ৰিয়েটৰ এবাৰ লিখক আসাম ক্ৰিয়েটৰ এবাৰ লিখক ঠিক আছে আসাম লিখক ক্ৰিয়েটৰ লিখক ঠিক আছে আসামিজ ক্ৰিয়েটৰ লিখক তো এনেকুৱাকৈ আপোনালোকৰ চেনেলৰ যিটো নাম আছে সেই চেনেলটোৰ নামটো চেঞ্জ কৰি অলপ ইফাল সিফাল কৰি কিনে আপোনালোকে ইয়াতে লগাই ৰাখক আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব তাৰো দুটামান ইয়াতে টাইটেল লিখি দিয়ক ঠিক আছে তো তেতিয়া আপোনালোকে কি কৰিব আপোনালোকৰ ভিডিঅ'বিলাক সোনকালে ৰিচ বাঢ়ি যাব এলগৰিথমে আপোনালোকৰ কিৱৰ্ডছবিলাক যেতিয়া একচেপ্ট কৰি ল'ব তেতিয়া আপোনালোকৰ ভিডিঅ'বিলাক যোনে সাৰ্চ কৰে আপোনালোকৰ চেনেলটো যোনে সাৰ্চ কৰে তাত সোনকালে পঠাই দিব তো কিৱৰ্ডছটো হ'ল আপোনালোকে বুজি পালে তো তাৰপিছত আপোনালোকে জাষ্ট ইয়াতে সেভত ক্লিক কৰি দিয়ক সেভত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এগেইন সেটিংছত ক্লিক কৰক তলত যেটো সেটিংস আছে সেই সেটিংছত ক্লিক কৰক সেই সেটিংছত ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ চেনেলত যাওক চেনেলত গৈ আপোনালোকে এতিয়া চাওক এই কিৱৰ্ডছবিলাক আপোনালোকৰ সেভ হৈ গ'ল মই কাউন্ট্ৰি অফ ৰেচিডেন্স দিলোঁ এইটো সেভ হৈ গ'ল আপোনালোকৰ দুটা সেটিংস সম্পূৰ্ণ কমপ্লিট হৈ গ'ল এতিয়া আপোনালোকে চাওক এডভান্স সেটিংস বুলি তাৰ সাইডত আছে বেজিক ইনফৰমেশ্যনত আপোনালোকে ইয়াতে চাব আপোনালোকৰ যিখিনি অডিয়েন্স আছে সেই অডিয়েন্সখিনি আপোনালোকৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে চেনেলটো বনাইছে নেকি বা ডাঙৰ মানুহৰ কাৰণে বনাইছে নেকি বা আপোনালোকে ভিডিঅ' আপলোড কৰাৰ সময়ত আপোনালোকে নিজে ডিসাইড কৰিব বিচাৰে সৰু ল'ৰা ছোৱালীৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে নে ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে ভিডিঅ' বনাইছে ডাঙৰ মানুহৰ কাৰণে আপোনালোকে নিজে বাছি কৰি কিনে আপলোড কৰিব বিচাৰে নেকি আপোনালোকে ইয়াতে তিনিটা অপচন দেখা পাব তো আপোনালোকে যদি ডাঙৰ মানুহৰ কাৰণে ভিডিঅ'বিলাক বনোৱা আছে তেতিয়াহ'লে আপোনালোকে জাষ্ট যিটো মাজৰ আছে নো সেট দিছ চেনেল এজ নট মেড ফৰ কিডছ মই এই চেনেলটো সৰু ল'ৰা ছোৱালীৰ কাৰণে বনোৱা নাই তো আপোনালোকে জাষ্ট সেইটো সিলেক্ট কৰি দিলে ঠিক আছে তো সেইটো সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে সাইডত চাব
ফিচাৰ এলিজিবিলিটি ক্লিক কৰক ফিচাৰ্ছ এলিজিবিলিটিত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব প্ৰথমটো হৈছে ষ্টেণ্ডাৰ্ড ফিচাৰ্ছটো আপোনালোকৰ চেনেলৰ যিখিনি ইউটিউব প্লেটফৰ্মত গৈ কিনে আমি কাম কৰিছিলোঁ সেই কামখিনি কমপ্লিট হোৱাৰ পিছতে ইয়াতে ইনেবল হৈ যায় এতিয়া আমি 2 নম্বৰ সেটিংছ যিটো আছে এইটো ইণ্টাৰমিডিয়েট ফিচাৰ্ছ এই ইণ্টাৰমিডিয়েট ফিচাৰ্ছটো আমি অন কৰিব ল'ব লাগিব এইটোৱে মেইন সেটিংছ হয় ইউটিউব চেনেল এটাৰ মেইন যিটো ধৰি লওক 99% কাম এই ইণ্টাৰমিডিয়েট ফিচাৰ্ছটোৱে হৈছে আপোনাৰ মেইন সেটিংছ ইয়াতে চাওক আপোনাৰ ফোন নাম্বাৰ ভেৰিফাই বুলি আছে যদি আপুনি চেনেলটোত ফোন নাম্বাৰে ভেৰিফাই নকৰে তেতিয়া আপোনালোকৰ চেনেলটো কোনোবাই পাব নেকি বা আপোনালোকৰ চেনেলটো ইউটিউবে পাব নেকি নাপায় কাৰণ চেনেল এটা খুলিলে আপোনালোকৰ ফোন নম্বৰ এটা একদম মাষ্ট দিবই লাগিব আপোনালোকে যদি ফোন নাম্বাৰ নিদিয়ে ফোন নাম্বাৰ ভেৰিফাইডে নহয় আপোনালোকৰ চেনেল খোলা বুলি ইউটিউবে গমেই নাপাব বুজি পাইছে তো সেইকাৰণে কৈছোঁ আপোনালোকে চেনেলটো খোলাৰ পিছত চেনেলত ফোন নাম্বাৰটো ভেৰিফাই কৰাটো একদম ইম্পৰ্টেণ্ট হয় তো এতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি দিয়ক ভেৰিফাই ফোন নম্বৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক এই ইণ্টাৰফেচখনলৈ লৈ যাব ইয়াত নিয়াৰ পিছত আপোনালোকে ভুল নকৰিব আপোনালোকে ইয়াতে চাওক মই জুম কৰি দেখাই দিছোঁ ইয়াতে আপোনাৰ ইণ্ডিয়া বুলি সিলেক্ট হৈ আছে কাৰণ আপোনালোকে প্ৰথমতে ইণ্ডিয়া সিলেক্ট কৰিছে কাণ্ট্ৰি ৰেচিডেন্সত ইয়াতে আপোনালোকৰ ফোন নম্বৰটো দি দিয়ক ফোন নম্বৰটো দিয়াৰ পিছত তলত শ্ব' কৰি আছে নেক্সট আপোনালোকে যেতিয়া ফোন নম্বৰটো দিব তলত নেক্সটত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ এটা OTP আহিব সেই OTPটো আপোনালোকে বহাই দিয়াৰ পিছতে আপোনালোকৰ ফোন নম্বৰটো ভেৰিফাইড হৈ যাব যেতিয়া ফোন নম্বৰটো ভেৰিফাইড হৈ যাব তেতিয়া আপোনালোকৰ চেনেলটো সম্পূৰ্ণৰূপে খোলা হ'ল বুলি ইউটিউবে মানি ল'ব কাৰণ আপুনি ফোন নম্বৰ ভেৰিফাইড কৰিছে আপুনি চেনেলৰ হেণ্ডেল বনাইছে আপুনি চেনেলৰ নাম সুন্দৰকৈ দিছে ডেছক্ৰিপশ্যন লগাই দিছে কিৱৰ্ডছ লগাই দিছে ঠিক আছে তো বন্ধুসকল চাওক এতিয়া সম্পূৰ্ণ বেক কৰি দিব তাৰ পিছত ঠিক আছে বেক কৰি দিয়ে আপোনাক ক্ৰমত লৈ যাব বেক কৰি দিয়াৰ পিছত তো আমি আহিলোঁ এইখিনিলৈকে আহিলোঁ আপলোড ডিফল্টছত এতিয়া ক্লিক কৰক আপলোড ডিফল্টছ এই যে আপলোড ডিফল্টছ আছে এই আপলোড ডিফল্টছটোত দুটা সেটিংছ আছে আপলোড ডিফল্টছত সেইটো আপোনালোকে অন কৰি দিয়ক এটা হৈছে আপোনালোকৰ চাওক তলত চাওক ইয়াতে তলত যিটো ভিজিবিলিটি এই ভিজিবিলিটিটো আপোনালোকে সিলেক্ট কৰি ৰাখক আনলিষ্টেড তলতটো সিলেক্ট কৰি ৰাখক আনলিষ্টেড সিলেক্ট কৰক ঠিক আছে তো এডভান্স সেটিংছত আপোনালোকে এটা বস্তু এটা দুটা তিনটা বস্তু আছে এই এডভান্স সেটিংছটোত অন কৰি ৰাখক আপলোড ডিফল্টছত ঠিক আছে এডভান্স সেটিংছত আপোনালোকে কি কৰি দিছে মই জুম কৰি দিছোঁ এডভান্স সেটিংছত প্ৰথমতে আপোনালোকে দেখা পাব লাইসেন্স বুলি আৰু দেখা পাব কেটেগৰি বুলি এইটো কেটেগৰি দেখা পাব ঠিক আছে এই দুটা বস্তু আপোনালোকে ইয়াতে দি দিয়ক ঠিক আছে প্ৰথমতে আপোনালোকে কেটেগৰি সিলেক্ট কৰক আপোনালোকে ভিডিঅ'বিলাক কেনেকুৱা ধৰণৰ ভিডিঅ' বনাই আছে ঠিক আছে তো আপোনালোকে গেম খেলি ভিডিঅ' ৰেকৰ্ডিং কৰি আপলোড কৰিব বিচাৰিছে নে মোৰ নিচিনা টেকনিকেল ভিডিঅ' বনাব বিচাৰিছে নে আপুনি কমেডি ভিডিঅ' বনাই আছে ইয়াতে মোটামুটি 16-17টা মান কেটেগৰি আছে আপোনালোকৰ ভিডিঅ'ত কেনেকুৱাকৈ কেটেগৰি সিলেক্ট কৰিব মই ভিডিঅ' বনাই থৈ দিছোঁ আপোনালোকে যদি চোৱা নাই চাব ভিডিঅ'বিলাক আপোনালোকৰ ভিডিঅ'টো কোনটো কেটেগৰিত আহি আছে আপোনালোকে সেই মতে এইটো সিলেক্ট কৰি লওক ঠিক আছে তাৰপিছত আপোনালোকে ভিডিঅ'ৰ লেংগুৱেজবিলাক সিলেক্ট কৰক আপোনালোকে এনেও অসমীয়াতে বনাব আপোনালোকে অসমীয়া সিলেক্ট কৰক এছামিজ বুলি সিলেক্ট কৰি দিয়ক সিলেক্ট কৰি দি আপোনালোকে ইয়াতে সেভ মাৰক এতিয়া আপোনালোকৰ চেনেলটো সম্পূৰ্ণৰূপে কমপ্লিট হৈ গ'ল আপোনালোকে 100% সেটিংছবিলাক অন কৰিলে এতিয়া আপোনালোকৰ চেনেলটো মানুহে সাৰ্চ কৰিলে পাব আৰু আপোনালোকৰ ভিডিঅ'বিলাকতো লাহে লাহে ভিডিঅ'বিলাক ভাইৰেল হোৱাৰ মানে আগবাঢ়ি যাব সম্পূৰ্ণৰূপে ভাইৰেল হ'ব ঠিক আছে বন্ধুসকল ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব আৰু কোনে ক'ৰ পৰা চাই আছে এটা কমেণ্ট কৰি লিখি দিব আৰু যদি চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে বন্ধুসকল